যদি আমাৰ ইয়াতে প্ৰাৰ্থিত্ব নাপায়, অন্য কোনো ব্যক্তিয়ে যদি ইয়াতে প্ৰাৰ্থিত্ব পায়, ইয়াত তেতিয়াও হয়তো সাফল্য নহ'ব বা জিকিব নোৱাৰিব, তেনেকুৱা এটা মনোভাৱ সকলো ৰাইজে কৈছে। গতিকে আমি বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ চিফ মহোদয়ক, যাতে আমাৰ মহেশ্বৰ ছাৰে প্ৰাৰ্থিত্ব পায় আৰু মহেশ্বৰ ছাৰকে প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে আমাৰ ধুনীয়াকৈ ভেৰগাঁও সমষ্টিটো আমি BPF দলক আমি উপহাৰ হিচাপে ৰাইজে আকৌ দিব পাৰিম। তাৰ বাবে আমি চিফ মহোদয়ক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ। আৰু যদি ইয়াৰ বাদেও যদি আৰু আমাৰ পৰা কিবা যদি বিতংভাৱে জানিব খোজে, আমাৰ কি বুলি কয় দলৰ ফালৰ পৰা, আমাৰ সাধাৰণ মানুহৰ পৰা, তেওঁলোকে ভালদৰে ল'ব পাৰে, তেওঁলোকৰ পৰা মতামত ল'ব পাৰে। কিন্তু আমাৰ যিখিনি আমি ইয়াত উপস্থিত আছোঁ, ইয়াৰ বাহিৰেও আমি ভাবোঁ যে আমি সকলো ৰাইজৰ মতামত লৈ এই মতামতটো আগবঢ়াইছোঁ। গতিকে আমি চিফ মহোদয়ক আমি অনুৰোধ জনাইছোঁ, যাতে আমাৰ যি নেকি আমাৰ এইখিনি আমাৰ মতামত, এই মতামতটো যাতে তেওঁ গুৰুত্ব সহকাৰে লয়, তাৰ বাবে অনুৰোধ জনাই আমাৰ চমু বক্তব্যখিনি বা চমু ক'বলগীয়া চিফ মহোদয়ৰ যিটো অনুৰোধ, সেইটো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ। আমি বৰ্তমান খৈৰাবাৰী আমাৰ ব্লক কমিটি BPFৰ কাৰ্যালয়ত আমি বহি আছোঁ। আমি হ'ল খৈৰাবাৰী তথা আমাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ আমি BPF দলৰ আমি সক্ৰিয় কৰ্মী। গতিকে আমি যিহেতু আমাৰ 2026ত আমাৰ বিধানসভা ইলেকশ্যন হ'ব গৈ আছে, গতিকে এই ক্ষেত্ৰত আমাৰ কিছু আমাৰ হাইকমাণ্ড, আমাৰ মাননীয় সভাপতি হাগ্ৰামা মহিলাৰী ছাৰ তথা আমাৰ BTCৰ চিফ, তেখেতক আমাৰ কিছু ক'বলগীয়া আছে। গতিকে আমি আমাৰ মনৰ ভাৱ ব্যক্ত কৰিবৰ বাবে আমি আজি ইয়াতে একগোট হৈছোঁ। এতিয়া কথা হ'ল, যিহেতু আমি শুনি আছোঁ যে ভেৰগাঁও সমষ্টিটো ইতিমধ্যে আমাৰ BPF দলৰ আমাৰ প্ৰাৰ্থিত্ব দিয়া হ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ অলপ খোকোজা লাগি আছে, আমাৰ প্ৰাৰ্থিত্ব কোন হ'ব, কাক দিব। এই ক্ষেত্ৰত আমাৰ পৰা যিহেতু আমি সাধাৰণ কৰ্মী হিচাপে আমাৰ পৰা কোনো ধৰণৰ তেনেকুৱা মতামত লোৱা হোৱা নাই বা আমাক সোধাও নাই। কিন্তু আমি তৎসত্ত্বেও আমি অনুভৱ কৰিছোঁ, প্ৰয়োজন বোধ কৰিছোঁ যে আমাৰ মতামতটো আমি জনোৱাটো উচিত আমাৰ হাইকমাণ্ডক। গতিকে আমি আমাৰ চিফ ছাৰক তথা আমাৰ হাইকমাণ্ডক আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ, এইবাৰ যাতে আমাৰ 45 নং যিটো নেকি আমাৰ বিধানসভা সমষ্টি, ভেৰগাঁও সমষ্টি, ইয়াত আমাৰ যিটো নেকি BPFৰ আমাৰ প্ৰাৰ্থিত্ব দিব। গতিকে এই প্ৰাৰ্থিত্ব আমি আমাৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত মহেশ্বৰ বড়োদেৱক আমি একান্তভাৱে আমি দিয়াটো কামনা কৰিছোঁ। আৰু তেখেতক দিলে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে তেখেতৰ প্ৰাৰ্থিত্ব বিচাৰিছে। আৰু আমি ইতিমধ্যে আমি গাঁৱে ভূঞে আমি সোমাইছোঁ, আমি সোমাই গম পাইছোঁ, সকলোৱে বিচাৰিছে যে প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো ছাৰৰ যি নেকি আগৰ অৱদান তেওঁলোকে কোনেও। আচ্ছা, আমাৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো ছাৰৰ যিবিলাক নেকি কাম কাজ বিগত দিনত, তেওঁ MLA হৈ থকা দিনত যিমান কাম কাজ কৰিছিল, সেইবিলাক চব ৰাইজে আজিও শলাগি থাকে। আৰু বিধায়ক তেখেতে নোহোৱাৰ পিছতো যোৱা 5 বছৰত বিগত দিনত তেওঁ সকলো ৰাইজৰ, স্থানীয় লোকৰ যিকোনো সুখ দুখত তেওঁ সমভাগী হৈ আছে, খা খবৰ লৈ থাকে। সেইকাৰণে সকলো স্তৰৰ মানুহে তেওঁক ভাল পায়, ধনী দুখীয়াৰ কথা নাই, তেওঁ সকলোৰে লগত এটা ভাল সম্পৰ্ক ৰাখে। গতিকে তেনেকুৱা এজন বিধায়ক আমি পুনৰবাৰ আকৌ আমি হোৱাটো আমি বিচাৰিছোঁ। গতিকে ভেৰগাঁও সমষ্টিত যাতে আমাৰ মহেশ্বৰ বড়ো ছাৰক প্ৰাৰ্থিত্ব দিয়ে, তাৰ বাবে আমি বাৰে বাৰে আমাৰ চিফ মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আৰু যদি আমাৰ মহেশ্বৰ ছাৰৰ বাহিৰে যদি অন্য কোনোবা মানুহক যদি বা অন্য কোনোবা ব্যক্তিক যদি ইয়াতে প্ৰাৰ্থিত্ব দিয়ে, হয়তো নহয় ইয়াতে নিশ্চয় জিকাটো সম্ভৱ নহ'ব। কাৰণ ৰাইজে সকলোৱে কৈছে একেমুখে যে মহেশ্বৰ ছাৰ